ইয়া হল বেংক নিফটি গ্ৰাফ বৰ্তমান মাৰ্কেট চলিছে 17,354 আপুনি গ্ৰাফটো চাই লওক ইয়াৰ সাপোর্ট লেভেল আছিল আপোনাৰ 17,300 ধৰি লওক ইয়াৰ কিন্তু সাপোর্ট লেভেলৰ তলত আহি গৈছে ইয়াত আহি গৈছে মাৰ্কেট চাওক এতিয়া মাৰ্কেট লাহে লাহে সাপোর্ট লৈ আছে কিন্তু এটা কথা আপুনি মাইন্ড কৰিব যদি মাৰ্কেট আপোনাৰ বৰ্তমান ইয়াত আছে কিন্তু মাৰ্কেট যদি এনেদৰে সাপোর্ট লৈ লাহে লাহে আগুৱাই তেতিয়াহে আপুনি বাই কৰিব কিন্তু যদি মাৰ্কেট আপোনাৰ হঠাৎ ওপৰলৈ উঠি যায় তেতিয়া আপুনি বাই নকৰিব কাৰণ তাত ৰিভাৰ্সাল হোৱা চান্স থাকিব গতিকে আপোনালোকে ওয়েট কৰক চাওক আৰু মানে ধৈৰ্য ধৰি কৰক কামখিনি আৰু ইয়াত আপোনাৰ বেংক নিফটি লাহে লাহে সাপোর্ট লৈ আগুৱাইছে আজি চাওক এইটো হৈছে বেংক নিফটিৰ গ্ৰাফ ইয়াত আছিল আপোনাৰ সাপোর্ট লেভেলৰ পৰা আপোনাৰ লাহে লাহে আগুৱাইছে কিন্তু আপোনাৰ ৰেজিস্ট্যান্সটো আপুনি চাইহে আপুনি ট্ৰেড কৰিব ৰেজিস্ট্যান্সটো চাই লওক ৰেজিস্ট্যান্সটো ফিন নিফটিৰো একেই ফিন নিফটি সেম আৰু নিফটি আপোনাৰ ৰাতিপুৱাই 150 পইণ্ট ডাউনত আছিল কিন্তু এতিয়া কিছু ৰিভাৰ্সাল হ'ল মাৰ্কেট আপোনাৰ 50 পইণ্ট ৰিভাৰ্সাল হ'ল মই আপোনাৰ এইবোৰ কাটি দেখুৱাই আছো এইটো চাওক বৰ্তমান মাৰ্কেট চলি আছে ইয়াত গতিকে আপোনালোকে ধৈৰ্য ধৰক মাৰ্কেট ইপিনে যাই পিনে অলপ ৰিভাৰ্সাল হ'ব আকৌ গুচি যাব আকৌ ৰিভাৰ্সাল হ'ব মানে এনেদৰে যদি গুচি যায় মানে ইয়াত আপোনাৰ বেংক নিফটি ইয়াত সাপোর্ট লৈছে আৰু এতিয়া আপোনাৰ বহুত ডাঙৰ ট্ৰেড পোৱাৰ চান্স আছে গতিকে ধৈৰ্য ধৰক চাওক মাৰ্কেট আৰু ট্ৰেড কৰি থাকক